কি খবৰ ৰাইজ? আকৌ এবাৰ আজি ৰাতিপুৱাই ওলাইছোঁ। দেওবাৰ যিহেতু এফালে যাওঁ বুলি। ক'ত বা যাওঁ নাজানো। ঘৰৰ পৰা ৰাস্তাৰে আহি থাকোঁতে ৰাস্তাত দেখিছোঁ মাথো টুমটুম। আকৌ টুমটুম আৰু কাষত জেচিবিখন। মানে মৰিগাঁও জিকেবি কলেজৰ সন্মুখত সেই ৰাস্তাবোৰৰ কাষতে ড্ৰেইনেজবোৰ বনাইছে। এইবাৰ আমি পেট্ৰল পাম্পত সোমাওঁ। পেট্ৰল ভৰাব লাগিব যিহেতু এফালে যাম বুলি ওলাইছোঁ। ক'ত বা যাওঁ, ৰাস্তা বা কি হয়। সেয়েহে আহিলোঁ। প্ৰথমে সেইফালে যাওঁ বুলি ভাবিছিলোঁ। কিন্তু দেখিলোঁ যে এইফালেও গাড়ী কম। এখন গাড়ী আৰু এখন বাইক আছে। লগতে চকু পৰিল সেই পেট্ৰল দিয়া মানুহজন। মানে সেই মানুহজন খুবেই ভাল কথা বতৰা। আপুনি ধৰকচোন কিবা এটা বস্তু ক্ৰয় কৰিব এজন দোকানীৰ পৰা আৰু যদি সেই দোকানীজনৰ ব্যৱহাৰ ভাল থাকে আপুনি বস্তুটো কিনি ভাল পাব। কথাটো সেইটোৱে। সেয়েহে বাইকখন ইয়াতে পাৰ্ক কৰি পেট্ৰলৰ কথা ক'লোঁ। তেওঁ দিবলৈ ওলাইছে আৰু তেওঁ দেখাইছে যে কি ধৰণে মোৰ আগত যোৱা গাড়ী এখনে পেট্ৰলৰ পইচা নিদিয়াকৈ তেওঁ গৈছিলগৈ। পেট্ৰল পাম্পৰ পৰা ওলাই আমি কিছু দূৰ আগুৱাওঁ বুলি পাৰ হ'লোঁ চৰাইহাগী। চৰাইহাগীৰ ৰাস্তা পাৰ হৈ আমি সোমালোঁ তেলাহীত। আৰু এয়া তেলাহীৰ খুব প্ৰমাণী কালিকা থান। খুব জনবিশ্বাস আছে ইয়াত। লগতে আমি শুনা অলৌকিক ঘটনাও নথকা নহয়। সেয়েহে মূৰ দোৱাই যাওঁৱেই। কিছু সময় পাছতে আমি মাথি পৰ্বত পাৰ হ'ম। ইটা ভাটাৰ শাৰী এইখিনি যথেষ্ট বেছি কৃষ্ণগোসাঁই থানৰ লগতে ট্ৰেক্টৰবোৰ দেখিবলৈ পাইছে যিহেতু ভূঁই ৰোৱাৰ সময়। বৰষুণ পৰো নপৰোকৈ ইয়াত পৰি আছে। ৰেলগেটখন আজি খোলা। প্ৰায় আমি বন্ধই পাওঁ ইফালে আহিলে। আজি ভাগ্য অনুক্ৰমে ৰেলগেট খোলা আৰু সময় কিছু বাচিলে। আমি আৰু আগুৱাই গৈ থাকোঁ। এইখিনি হেনো বিহুবৰী বুলি কোৱা। সঁচাকৈ কিন্তু আজি যিটো ৱেডাৰ এই ৱেডাৰটোৰ লগত পূৰা ভাইবছটো মিলি গৈছিলোঁ। কিন্তু বেয়া লগা কথা এইটোহে যে যিহেতু আমি এই ৰাস্তাটো ল'লোঁ গতিকে এই ৰাস্তাটো খুবেই বেয়া আছিলে। এইয়া পথ বন্ধ বুলি লিখা আছে, এঙাৰ দি থৈছে। তথাপি আমি এইটো ৰাস্তাই আহিলোঁ। এইটো ৰাস্তাই আমি যাব লাগিব। যাওঁতে ভাবিছোঁ ৰাস্তা যিহেতু সৰু গতিকে গাড়ী দুখন আহিলেই অলপ দিগদাৰ হয় ক্ৰছ কৰিবলৈ। তথাপিও যেনে তেনে আহি আগুৱাই গৈ থাকিলোঁ। আমছৈ টি এষ্টেটৰ চাইনবোৰ্ড দেখিবলৈ পাইছে ৰাস্তাৰ কাষত। এই ছাইডটোত কিন্তু কিছু পৰিমাণে বৰষুণ হয় আমাৰ ঘৰৰ ফালতকৈ, অৰ্থাৎ মৰিগাঁও টাউনতকৈ কিছু হ'লেও বেছি হয়। আৰু সেইটো কাৰণে হয়তো ৰাস্তাবোৰত পানী এতিয়াও জমা হৈ আছে, ডুঙা বান্ধি আছে পানী। কেমেৰাটো এবাৰ চাওঁ মাজে মাজে আইনাখনতে ৰেকৰ্ড হৈছেনে নাই। অলপ আগে কৰা কেইটামান ফুটেজটো কেমেৰাত নাহিলে এডিটিঙৰ সময়ত চাওঁতেহে গম পাইছোঁ। এনেকুৱা হ'লে যে বৰ বেয়া লাগে। যিখিনি মুহূৰ্তত আমি ভিডিঅ' কৰিম বুলি ভাবোঁ সেইখিনি সময়ত যদি সেই ফুটেজখিনি নাপাওঁ এডিটিঙৰ সময়ত তেতিয়াহ'লে অকণমান বেয়া লাগে। তথাপিও ভাল লগাবোৰ আদৰি এই সেউজীয়া ৰাস্তাটোৰ মাজেৰে আহিছোঁ। এইখিনি অকণমান ৰাস্তাটো ভাল পালোঁ। এতিয়া যিহেতু শাওণ মাহ পৰিছেই, আজি দেওবাৰত যিহেতু আজি প্ৰথমটো বলবম, গতিকে এই ৰাস্তাটোৱে গৈ থাকোঁতে কিছু সংখ্যক আমি বলবম যাত্ৰীও লগ পালোঁ। যিহেতু এই ৰাস্তাটোৱে আমাৰ একেবাৰে কাষতে থকা শিৱকুণ্ড চুৱেগৈ, গতিকে যথেষ্ট সংখ্যক ভক্ত এফালেও আহে। আমি দেখিবলৈ পাওঁ শিৱকুণ্ডৰ ফালে গৈ এইমাত্ৰ এজন গ'ল। গতিকে আমি দূৰত দেখা পাইছোঁ যে শিৱকুণ্ডৰ যি গেট আকৰ্ষণ কৰি আছে আমাৰ দৃষ্টি। আমি সেইফালে অলপ যাম। শিৱকুণ্ডলৈকে নাযাওঁ যিহেতু আমাৰ পৰিধান লগতে কিছুমান আমি ভাবোঁ যে সেই থানখনলৈ গ'লে ভক্তি কৰা সেই থানখন আছে, গতিকে কিছুমান পৰম্পৰা লগতে কিছুমান নীতি নিয়ম থাকিব লাগে। গতিকে আমাৰ যিহেতু এইটো নাছিলে ডেষ্টিনেশ্যন, গতিকে আমি অলপ ওপৰলৈ গ'লোঁ।
ওপৰলৈ গৈ দেখিলোঁ যে ৰাস্তাটো খুবেই বেয়া। যিহেতু বৰষুণ পৰা ঠাই, গতিকে আৰু এইটো যিহেতু মনচুন, গতিকে আৰু বেছি বেয়া হৈ গৈছে। সেই ৰাস্তাৰ কোনফালেদি বাট উলিয়াম তাক মানে ধৰিবলৈ নোৱাৰি। চবফালে গাঁত ভাগা তেনেকুৱা। তথাপিও সেইবোৰ অতিক্ৰম কৰি অলপ আগুৱাই যাওঁ বুলি ভাবিলোঁ, যাতে এটা ভাল চিনেৰী পাওঁ, ভাল এটা পৰিৱেশ পোৱাৰ আশাৰে। আৰু এই ৰাস্তাটো বেয়া হোৱাৰ এইটো এটা মূল কাৰণ যে ইফালে বহুত হেভি গাড়ী কিছুমানো পাৰ হয়। আচলতে হেভি গাড়ী পাৰ হ'বলৈ যি ধৰণৰ ৰাস্তাৰ প্ৰয়োজন হয়, এই ৰাস্তাটো সেইটো নহয়। আৰু যিহেতু পাহাৰীয়া ৰাস্তা, ইয়াৰ মাটিৰ যিটো গাঁথনি সেইটো খুবেই কম। বাইকখন ইয়াতে ৰখাই আমি কিছু দূৰ ৰাস্তাৰ পৰা নামি আহিলোঁ। কাষতে থকা সৰু নিজৰা এটা দেখিলোঁ, নিজৰা বৈ আহিছে, গতিকে তাৰে অলপ দৃশ্য আমি চাওঁ। অলপ সময় জিৰাই ল'লোঁ আৰু ৰাস্তাবোৰ দেখি আমি ভাবিলোঁ যে ইয়াতকৈ ওপৰত নাযাওঁ আৰু, গতিকে ইয়াতে কিছু সময় আমি পাৰ কৰিলোঁ। হয়তো নিজৰাৰ পানীবোৰৰ যিটো চাপ সেইটো বাঢ়িছে আৰু পানীবোৰ চাবলৈ পাইছে ঘোলা হৈ আছে, তাৰ মানে ওপৰত হয়তো কিবা মাটি চাটি খহিছে চাগৈ। আৰু যিহেতু বৰষুণ পৰি আছে, গতিকে এইটো হ'বই। সেয়া নিজৰা বৈ আছে। আৰু এই ঠাইখিনিত আহি পেলাই অকণমান সময় ৰখিলোঁ আৰু সেই সময়কণত যথেষ্ট মহ পৰিলে। মহবোৰে কামোৰাৰ লগে লগে ইমান খজুৱাই, হয়তো ৰ'দ নপৰা ঠাইৰ কাৰণেই চাগৈ। অকণমান সেই নিজৰ পানীৰ লগতে এইফালে আকৌ অকণমান চাওঁ, কাৰণ হাতী চাতী আহিব পাৰে, কাৰণ হাতী খুবেই আহে আমছৈ এই এলেকাটোত। তাৰ পৰা ওলাই আমছৈৰ পৰা কিছু দূৰ আহি এখন ব্ৰিজতে ৰখি আমি এনেই আৰু মুখৰ জুতিৰ কাৰণে অকণমান কিবা কিবি খালোঁ ব্ৰিজখনত। ইয়াতে এটা ব্লু বাৰ দেখিব, মানে জাৰ্ক হৈ আহি আছিলে বটলটো, বাইকত ৰাখি আছিলোঁ আগত, ফুটেজত দেখিছে চাগৈ। তো তেতিয়াই এই ঘটনাটো ঘটিছে। আকৌ এটা আপোনালোকে মজাৰ বস্তু চাবলৈ পাব। মই চিপছটো খাই আছিলোঁ। তাৰপিছত মোৰ চকুযোৰ আছিলে কেমেৰাৰ সেই ফুটেজত। মোৰ হাতখন নাহি গৈছিলে। তাইৰনো কি হাঁহি। বোলো খাই লৈ কিমাননো বল বাঢ়িছে বুলি তাইক বাইকখন ঠেলিবলৈ ক'লোঁ। মই বাইকত উঠিলোঁ, তাই ঠেলি দিলে। এইবাৰ মোবাইলটো লৈ বাইকত বহিছোঁ আৰু যাবলৈ হৈছে যিহেতু ঘৰমুৱা হৈছোঁ। এইবাৰ আমি এই ভাল লগা ৰাস্তাটোৰে বাট বনাইছোঁ ঘৰলৈ। গতিকে ভাল লাগিছে, চাৰিওফালে সেউজীয়া, লগতে ইমান ধুনীয়া ৰাস্তা। এইটো আমাৰ শেষৰটি ফুটেজ। গতিকে ইণ্টাৰেষ্টিং কথা যে ৰেইনকোট পিন্ধিছোঁ হয়, কিন্তু আজি বৰষুণ নপৰিল। আৰু খুবেই ভাল লগা কথা যে এই ৰাস্তাটোৰে যদি আগতে আহিলোঁ হয়, কঁকালৰ বিষ কিন্তু অলপ কমকৈ হ'ল হয়।